মোৰ লগৰখিনিক সুধিছোঁ সি অমৰা গছজোপা মনত পৰিছে নে আমি যে অমৰা পাৰি খাইছিলোঁ ৰাতিপুৱা এতিয়া নহয় কি হ'ল জানে নাই মই লগৰজনক ফোন কৰিলোঁ লগৰজন আহিছে সি কৈছে বোলে অমৰা পাৰোঁগৈ আৰু এজন লগৰক ফোন কৰিছোঁ আপোনালোকক দেখাম হয় পাইছা ঐ বহুত আছে দেখোন এইটো চাক এইয়া অ পইছে এইগাল চাক কিমান অমৰা পৰি আছে অ ইয়াত কেঁচা কেঁচা আছে পকাকেইটাও খাই ভাল লাগে মই এতিয়া জংঘলত সোমামগে বেয়া বস্তু থাকিব পাৰে अभी हम অমৰা খাएंगे ৰখা ঐ ঐ পকাটো খাই ভাল লাগে তো কেঁচা নহয় অ মই জোকাই দিছো ৰখা তুমি জোকা মই ভিতৰত সোমাম চেন্ডেল আনছ নাই জোতা নাই পিন্ধি আছো ভাই চেন্ডেল পিন্ধি যাব নাই জোতা এই নালাগে দিয়া ইছৰা ইয়া দেখিছে এইগিটা এইগিটা এইয়া দিয়া দিয়া থা পইলি মূৰত বহুত গিটা পইল এটাহে পৰিছে ঐ এটা মুঠি কি এই 11 মান পইল এই ওপৰতে আছে আৰে নহয় ক'ত ৰখিছে আলা হানা 8টা মান পেলালো মই একেলগে এতিয়া দুটা তিনটা পালো ই হেৰা চোৱা গছ লাগি আছে গাল ক'ত লাগি আছে এই চোৱা গুটে গাল পাইলো কোনখিনি গছ লাগিছে আৰে মই গুটে গিটাই পাইলো এটা তো মোৰ পিনে আহিলে গালি দিব নেকি আকৌ কি খাবা নো দোকানত বেচিম নেকি বজাৰ এডাল কি কাৰণে গাইছ অমৰা কেইটা আনিলা আৰু আছে আহা আহাচোন আৰে মই এই আছোৱা তুমি নিজে বিচাৰি পোৱা নাই কিন্তু পেলাইছোতো মই এই অমৰা খাইগা আমি জংঘলৰ ভিতৰত সোমাই গলো মোৰ যে সৰুকাললৈ মনত পৰি গ'ল বুজিছা এই সৰুতে যে LP স্কুলত গৈছিলো যে এই জংঘলত বঢ়িয়া এই দুটাও ভাল নেকি এইটো সেইকেইটা বেছি পকি গ'ল গেলি গ'ল তাক লৈ আহিব দিওঁ নিমখ জলকীয়া আহিব সি 5-10 মিনিটত আহিম বুলি কৈছে So guys আমি অমৰা খাম তেতিয়া আপোনালোকক দেখাম এইগাল চাওক এইগাল অমৰা এতিয়া এইগাল দোকানত বেচিলে ভাল হ'ব এই বজাৰত বেচি দিলে ভাল আছিল এইডাল কোপা ল'লে ঐ হে ও দেখিছা তাৰ যোগাৰ আমি অমৰাকেইটা লওঁ পিছত আমি খোৱা দেখাম